কাম মাই ইউটিউব চেনেল জব ষ্টাৰ এডুকেশ্যন অসমীয়া আৰু ইংৰাজী মাধ্যমত 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ 1 নম্বৰ হু ডাইৰেক্টেড দ্য মুভি ভিলেজ ৰক ষ্টাৰ বোলছবিখনৰ ৰচক কোন এনসাৰ ৰীমা দাস 2 নম্বৰ হু ইজ দ্য অথৰ অফ জ্ঞান মালিনী এণ্ড এন্থলজি অফ পয়েম জ্ঞান মালিনী কবিতা সংকলনখনৰ ৰচক কোন এনসাৰ মফিজুদ্দিন আহমেদ হাজৰিকা 3 হু ৰাইট নামঘোষা কোনে ৰচনা কৰিছিল এনসাৰ মাধৱদেৱে হু ৰাইট কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল এনসাৰ শংকৰদেৱে 5 নম্বৰ হু ইজ দ্য মিনিষ্টাৰ অফ কিং নীলাম্বৰ ৰজা নীলাম্বৰৰ মন্ত্ৰী কোন আছিল সচিবাত্র ডুবি এণ্ড নিদানপুৰ কপাৰ প্লেট ইনস্পেকশ্যন ৱেৰ বিং টু ডুবি আৰু নিদানপুৰৰ তাম্ৰফলি কোনে অংকন কৰাইছিল এনসাৰ ভাস্কৰ বৰ্মনে 7 নম্বৰ হু কমপ্লিট দ্য ডিক্সনেৰী অসমীয়া এণ্ড ইংৰাজী অভিধান অসমীয়া আৰু ইংৰাজী অভিধানৰ সংকলক কোন এনসাৰ ডক্টৰ মাইলছ ব্ৰনছন 8 নম্বৰ হু কম্পজিট দ্য সং চিৰচেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন এনসাৰ মিত্ৰদেৱ মহন্ত 9 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰী এৱাৰ্ড অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথমজন বঁটা প্ৰাপক কোন এনসাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 10 নম্বৰ হুৱেন ডিড অশোক অকুপাই কলিংগ অশোকে কেতিয়া কলিংগ অধিকাৰ কৰিছিল এনসাৰ 261 BC খ্ৰীষ্টপূৰ্ব 261 থেংক ইউ ফৰ ৱাচিং জব ষ্টাৰ এডুকেশ্যন ধন্যবাদ